Hello everyone, welcome to my another vlog. আজি মোৰ কাৰণে এটা বহুত স্পেশাল ডে হয় আৰু তাৰ কাৰণে মই এতিয়া ৰেডি হৈ লৈছো আৰু প্লিজ বেকগ্ৰাউণ্ডটো ইগনোৰ কৰিব এইবিলাক মই কাপোৰ বিচাৰি সব লটিগুটি কৰি দিছো মাক আৰু এইফালে হৈছে মোৰ আজি আউটফিটটো আৰু আজি স্পেশাল ডেটো হৈছে মোৰ আজি বেষ্ট ফ্ৰেণ্ডৰ সো তাৰ কাৰণে মই মেচিং কৰি ৰেড ব্লাউজ ৰেড চুৰি প্লাস ৰেড ইয়াৰিংছ উলাই লৈছো আপোনাক অকমান দেখুৱাই দিছো আৰু এতিয়া মই কাপোৰ পিন্ধি আপোনাক দেখুৱাই আছো আৰু এয়া মই ৰেডি হৈ গলো আৰু আজি মোৰ লুকটো কেনেকুৱা লাগিছে জনাবচোন আৰু এইফালে উলাই মোৰ আজি দেৰি হৈ গল এইফালে লৰাক যেহেতু মই লৈ নাযাও লগত হেইভাবে মোৰ হাজবেণ্ড আৰু পাপা মাই মিলি তাক ফুৰাব লৈ যাব কাৰণ হি ঘৰত মই নহলে নাথাকে হেইভাবে তাক এনেকুৱা ৰাখাৰ কাৰণে এটা টেকনিক হয় আৰু কাৰ এনেকুৱা লৰা চলি হয় কবচোন কাৰণ হি মই নহলে ঘৰত একেবাৰে নাথাকে কিন্তু তাক যদি ফুৰাব নিয়া হয় তেনেহলে হি খুব ধুনিয়াকে থাকে তেতিয়া মই নহলে আৰু এইফালে আহি গলো আমি চানমাৰি কাৰণ তাই ঘৰটো মোৰ ঘৰৰ পৰা বেছি দূৰ নহয় হেইভাবে আমি ঘৰত আহি গলো আৰু এয়া হৈছে ধুনিয়াকৈ কইনাৰ ঘৰ কলপুলি সলপুলি পুতি থৈছে কিন্তু বিয়া ইয়াতে নহয় বিয়া ভৱনত হ'ব যেহেতু মেহেন্দি ঘৰতে পাতিছে হেইভাবে মই এতিয়া ভিতৰলৈ সোমাই গলো আৰু এইফালে আহি গল আমাৰ ধুনিয়া মেহেন্দিৰ টাইম তাই 5টাৰ পৰা বুলি কৈছিলে কিন্তু মই গৈ পাইছো 7:30 তেতিয়ালৈ তাই মেহেন্দি আৰ্টিষ্ট গতিকে আমি অকমান ফটো চটো উঠি একে ভিডিঅ' বনাই ললো ধুনিয়াকৈ আৰ্টিষ্ট নাহোতে এইফালে তাই ফ্যামিলি মানুহবোৰৰ লগত ধুনিয়াকৈ ফটো চটো উঠি আছে আৰু অলপ পিছতে মেহেন্দি আৰ্টিষ্ট জনী আহি ইমান ফাষ্ট মেহেন্দি আঁকি গল 1 ঘণ্টাতে একদম আচৰিত লাগি গল কিন্তু মোৰ টাইমত মোক যোনজনী আঁকি দিছিলে তাই একেবাৰে ৰাতিপুৱাৰ পৰা ৰাতি লগাই দিছিলে মেহেন্দি আঁকাই হোৱা নাছিল আৰু এইফালে আমাৰ ডান্স ষ্টাৰ্ট হৈ গল মই নাচিছিলো বাট মই কেমেৰা সন্মুখত নাচা নাই কাৰণ মোৰ লাজ লাগে সেইকাৰণে অকমান বেকগ্ৰাউণ্ডত গৈ নাচি আছিলো আৰু এইফালে আমি নাচি মিলি এয়া সব মেহেন্দি আৰ্টিষ্ট আহি গল এতিয়া তাক মেহেন্দি আঁকিব তাই এতিয়া ফটো দেখুৱাই আছে আৰু এইফালে মোৰ আৰু এজনী লগৰ আহি গল এই নাম হৈছে বিশাখা গতিকে তাইকো মই অলপ হাই কৰি দিব দিলো আৰু মই যেহেতু তাতে বেছি সময় নাথাকিম সেইকাৰণে অকমান তাইৰ কাষতে বহি ললো আৰু বহি ভিডিঅ' অলপ ভালদৰে বনাই ললো কাৰণ লৰাক যেহেতু থৈ আহিছো অকলে এইকাৰণে চিন্তা এটা লাগি থাকে আৰু তাক খোৱা টাইম হৈ যাব সেইবাবে মই জল্দিকে তাৰ পৰা ওলাই দিম আৰু এয়া কইনা মেহেন্দি আঁকি থাকোতে আগো আমাৰ ডান্স ষ্টাৰ্ট হৈ গল প্ৰথমতে অকমান ষ্টাৰ্টিং কাৰণে অকমান স্লো হৈছিল এতিয়া আমাৰ সবৰে জোজ আহি গল একেবাৰে সব নাচাত লাগি গলো আৰু এইফালে কইনা মেহেন্দি আঁকি আছে আৰু এইফালে কইনাৰ মাকেও নাচা ষ্টাৰ্ট কৰি দিলে সেইকাৰণে অকমান ভিডিঅ' কৰি দেখিলো আৰু কইনাৰ মাকজনী হৈছে এয়া য়েল্লো চাদৰ মেখেলা পিন্ধাজনী ধুনিয়াকৈ বিহু নাচি আছে আন্টিয়ে এইফালে তাইৰ মেহেন্দি অকা হৈ যোৱাৰ পিছত মই তাতে বেছি সময় নাথাকিলো গতিকে আমি ইয়াৰ পৰা গুচি আহিলো আৰু যিজনী মোৰ লগৰ ছোৱালী বিশাখা তাইকো ঘৰৰ পৰা লৈ লো কাৰণ অলৰেডি তাতে 8:30 হৈছিলে তাই যেহেতু অফিচৰ পৰা বাহিৰে মেহেন্দি লৈ গৈছিলে সেইকাৰণে তাইকো লৈ আহিলো তাই ঘৰত যাম বুলি কোৱাৰ কাৰণে আৰু এয়া ঘৰ আহি পাই গলো আৰু আজি হৈছে নেক্সট ডে আৰু এয়া মই বিয়াত যাবৰ কাৰণে ৰেডি হৈ গলো আৰু এয়া হৈছে আজিৰ লুকটো আৰু এইযোৰ আমাৰ পাটৰ কাপোৰ হয় মোৰ নহয় কাৰণ মই পাটৰ কাপোৰ আনা নাছিলো মই কিবা বেলেগ পিন্ধিম বুলি ভাবিছো কিন্তু এন মোমেন্টত পাটৰ কাপোৰ পিন্ধিব মন কাৰণে মাৰ কজোৰে পিন্ধি ললো আৰু মাৰ এইযোৰ পাটৰ কাপোৰ মোৰ আটাইতকৈ ফেভাৰিট হয় মোৰ যিমান কেজোৰ আছে তাতকৈ ফেভাৰিট হয় আৰু এয়া মই ৰেডি হৈ আপোনাক অকমান দেখুৱাই দিলো আৰু আজিও একেবাৰে খুচৰি কাপোৰ মাৰ অৱস্থা নোহোৱা কৰি দিছিলো সেইভাবে মই বেলেগ ৰুমত আহি ভিডিঅ' বনালো এইফালে আজি দিনটো পুৰা বৰষুণ মাৰি আছে এইফালে ঠাণ্ডা তাতে আৰু বৰষুণ কিন্তু উপায় নাই যেহেতু বেষ্ট ফ্ৰেণ্ডৰ বিয়া সেইভাবে তো যাবই লাগিব এইফালে লৰাৰ কালি ৰাতি খুব গা বেয়া হোৱা বাবে তাক এতিয়া বাপেক আৰু ককাকে অকমান সময় ৰাখিব মই বিয়াত নাহো বুলিয়ে ভাবিছিলো কিন্তু হাজবেণ্ডে ক'লে অকমান টাইম আৰু মই ভাবিলো যিমানে প্ৰবলেম নহওক কিয় যদি বেষ্ট ফ্ৰেণ্ডৰ বিয়ালৈ নাযাও তেনেহলে মোৰ মনটো হোল লাইফৰ কাৰণে বেয়া লাগি থাকিব আৰু এয়া আজি আমাৰ কইনা ইমান ধুনীয়া লগা হৈছে তাইক আৰু এয়া আজি ডেকৰেশ্যন খিনি কইনাৰ এইফালে মই কইনাৰ কাষত বহি অলপমান ভিডিঅ'টো বনাই দিছো এইফালে ফুচকাও আছে দেই আজি খাব কাৰণে মোৰ কিন্তু ফুচকা খুব ফেভাৰিট হয় আৰু আপোনাকৰো যদি কাৰোবাৰ ফেভাৰিট হয় মোক কমেণ্টত নিশ্চয় জনাব এইফালে আমাৰ কইনা মই কইনাৰ কাষতে বহি আছো আৰু এইফালে আহি গলো খোৱা ঘৰলৈ যেহেতু মই বেছি টাইম নকৰো 1 ঘণ্টাতে ঘূৰি যাম বুলি ভাবিছো সেইভাবে মই খোৱা ঘৰত আহি গলো আৰু আপোনাকো অলপ ভিডিঅ' কৰি দেখাই দিলো আজি আইটেমত কি আছে আজি আইটেমত প্ৰথমতে ৰুমালী ৰুটি ৰাইচ পোলাও दाल फिश एवरीथिंग पनीर सनीर या दही मिठाई ड्राई चिली चिकेन चिली फिश এইবিলাক আটাইবোৰে আছে আপোনালোককো দেখুৱাই দিলো এইফালে কইনাৰ কাৰণে এবাটি দৈ আনি দিলো কাৰণ তাই যেহেতু বেলেগ একো খাব নোৱাৰে সেইবাবে মই দৈ এবাটিকে তাইক খাবলৈ আনি দিলো
আহি গ'ল এতিয়া বিশাখা এইজনী আহোঁতে ইমানেই দেৰি কৰিলে মই খাই লৈ এতিয়া ৰেডি হৈ গ'লোঁ ঘৰত যাবলৈ আৰু এইফালে মই তাইক কৈ আছোঁ এবাৰ দৈ খাই দেখাই দে আৰু তাই দেখাও দিলে এইফালে মই তাইক মাত দি এতিয়া যাবলৈ ওলাইছোঁ জোৰোণতো মাতিছিল যিহেতু জোৰোণ বেয়া এদিনতে সেইবাবে মই আহিব নোৱাৰিলোঁ জোৰোণত আৰু ল'ৰাৰ যিহেতু গাটো বেয়া সেইবাবে মই আহিব নোৱাৰিলোঁ বিশেষকৈ আৰু এতিয়া তাইক মাত দি যাবলৈ ওলাইছোঁ কাৰণ বহুত বেয়া লাগিছে আৰু কেতিয়া লগ পাওঁ ঠিক নাই এইফালে তাইক মাত দি মই এতিয়া বাহিৰলৈ ওলাই আহিলোঁ এইফালে লগৰ আৰু এজনী আহিবলৈ আছে যাবলৈ ওলোৱা কাৰণে তাইও ৰখিব কোৱাত অকণমান সময় ৰখি তাইকো মাত দি যাম বুলি ভাবিলোঁ কাৰণ বিয়া হোৱাৰ পিছৰ পৰা তেনেকৈ কাকো লগ কৰা নাযায় বা তেনেকৈ লগ পোৱাও যোৱা নাই আৰু এইফালে আহি গ'ল মোৰ লগৰজনী তাইক এতিয়া মোৰ ল'ৰা আৰু হাজবেণ্ডৰ লগত চিনাকি কৰাই দি আছোঁ যিহেতু তাই মোৰ ল'ৰাক দেখাই নাই এতিয়ালৈ আৰু এইফালে হাজবেণ্ডে মোক নিবলৈ আহি গ'ল গাড়ীতে আৰু আজিৰ ভিডিঅ'টো হৈছে এইখিনিয়ে